হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৱে ভালে আছেনে? সকলোকে নমস্কাৰ জনাই মোৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ফুলৰ টাব কেইটামান চাফা কৰিলোঁ অকণমান সময় উলিয়াই, কাৰণ মোৰ ঘৰৰ কামৰ লগতে অকণমানিটো মোৰ লগতেই লাগিয়ে থাকে। ঘৰত সৰু ল'ৰা ছোৱালী থাকিলে অকণমান বাহিৰৰ কামবোৰৰ চাবলৈ প্ৰব্লেম হয়, তাতে মই অকলশৰীয়া। আজি তাৰ মাজতে সময় উলিয়াই আপোনালোকক দেখাব লৈছোঁ। আশা কৰিছোঁ মোৰ ভিডিঅ'টো চাই সকলোৱে ভাল পাব। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এইজোপা দেখিছে যে, এইজোপা হেং কৰি ৰাখিলে বেছি ভাল হয়, মানে ওলমাই ৰাখিলে। এইজোপা মই সৰু টাব এটাতে দি থৈছোঁ। আজি অলপ ধুলোঁ। টাবখিনি ধুই পেলাই মানে মই এনেকৈ ঘৰৰ ছাইডৰ কাষতে এনেকৈ ৰাখি থৈছোঁ। এজোপা ইমান ধুনীয়া লাগে নহয়, এই এনেকৈ ওলমি পেলাই মানে পাতখিনি হেৰি হয়গৈ, লতাৰ নিচিনাকৈ বগাই। তাৰ লগতে এজোপা আছে, এজোপা তিতিয়া আছে, এজোপাও ধুইছিলোঁ। পাছত মই ভালকৈ হেৰি কৰিম বাৰু। তাৰপাছত এইকেইজোপা দেখিছে, এইজোপা হৈছে ফাৰ্ণ। এইজোপা লোৱা মোৰ 1.5 বছৰ মানে হ'ল, ভালকৈ ওলোৱা নাছিলে। এজোপা মই মানে বেলেগ এটা টাবতে ৰাখি থৈছিলোঁ, বেলেগ এজোপা ফুলৰ লগত আছিলে। এতিয়া ভালকৈ ওলোৱা দেখি পেলাই মই নতুনকৈ টাব কেইটামান আনিলোঁ। সেই টাবকেইটা মানে যিখিনি ফুল মই দুজোপাকৈ ৰাখি থৈছিলোঁ একেটা টাবত, এনেকৈ এজোপা কৰি দিলোঁ। এজোপা এতিয়া ধুনীয়াকৈ ওলাইছে, দেখিবলৈও বহুত ভাল লাগে। ঢেকীয়াৰ বেলেগ এটা প্ৰজাতি এই ফাৰ্ণটো। ইয়াৰ বেলেগ নাম আছে যদি মই ইমান বিশেষ নাজানো। মই নতুনকৈ ফুলৰ বাগিচা পাতিছোঁহে, কিন্তু মোৰ বেছি অভিজ্ঞতা নাই। লাহে লাহে শিকিছোঁগৈ আৰু। মানে য'তে পাওঁ যেনেকৈ পাওঁ ভাল লাগে আনি কিনি আনি ৰুই থওঁ। ইয়াৰ যিখিনি মই মাটি ব্যৱহাৰ কৰিছোঁ এই টাবটোত, এইখিনি মানে যিখিনি চোতাল সৰাৰ মানে চোতাল আমি সাৰি পেলাই যিখিনি পাতবিলাক পেলাই জ্বলাই দিওঁ, সেই জ্বলাই দিয়াৰ পিছত যিখিনি ছাই হৈ যায় মাটিত, সেইখিনি মিশ্ৰণ কৰি পেলাই মই ৰুইছোঁ। এইজোপাও ঠিক তেনেদৰে ৰুইছোঁ। এইজোপাও ফাৰ্ণ হয়। এইজোপা পাক খাই থাকে, পাতটো বহুত ভাল লাগে। তাৰ লগতে এটা প্লেইন পাত হয় এইটো। আৰু এইটো মানে কি, কিনকিনীয়া বৰষুণত যদি উলিয়াই দিয়া হয় ফুলটো বহুত ধুনীয়া হয়, কিন্তু বেছি পানী বা বেছি বৰষুণ পালে বেয়া হৈ যায়। এইকেইটা টাবত মই যিখিনি মাটি দিছোঁ ঠিক একেই দিছোঁ তেনেকৈ। মানে পাতখিনি জ্বলাই পেলাই যিখিনি পাওঁ মাটিৰ নিচিনা হৈ যায় ছাইবিলাক, ঠিক তেনেকৈ ইয়াত এইটো মই এটা সৰু স্নেক প্লেণ্ট মানে ৰাখিছোঁ, সৰু এটা দিছোঁ। তাতে মানে কণীৰ বাকলি, চুকুৰাৰ বাকলি মানে গুড়ি মিশ্ৰণ কৰি দিছোঁ এইটো। আৰু তাৰ লগতে এইটো হৈছে পাতফুল। এইটো মই নাৰ্চাৰীৰ পৰা যিটো টাবত আনিছিলোঁ সেইটো টাবতে আছিলে। এতিয়া আজি মানে মই অকণ সলাই পেলাই এনেকুৱা টাব এটাত দিলোঁ। এইটো বহুত ভাল লাগে। এই আমাৰ অকণমানিটোৱে পাতবিলাক টানি ফালি পেলাইছে এইবিলাক। ইয়াত মাটি দিয়া কম হৈছে, আৰু অলপ দিব লাগিব। আৰু মোৰ মানে কি অকণ খৰধৰকৈ কৰিবলগীয়া হয়, সি মানে অকণমান মোৰ লগতে লাগিয়ে থাকে যে, বিৰাট দিগদাৰ। তাতে দিনত নুশুৱেও, সেইবাবে অকণ দিগদাৰ হয়। তাৰপিছত এইটো মই ডাঙৰ কফি কাপ এটাত ৰুই থৈছিলোঁ, আৰু এইটো দেখিবলৈ বহুত ভাল হয়, জোপোহা হয়। এতিয়া টাবখিনি অনাৰ পিছত এইটো এনেকৈ মই ভালদৰে ৰুই দিছোঁ। ইয়াতো মাটি কমকৈ দি থৈছোঁ, পিছত মানে অলপ ভালকৈ দিম। এইটো মই বহুত ধুনীয়াকৈ ৰুইছিলোঁ, কিন্তু আমাৰ অকণমানিটো আহি পেলাই এয়া টানি পেলাই সি মানে বেয়া কৰি দিলে। তাৰপৰা মানে একো ফুল এপাহো ফুলিব নোৱাৰে, টানি ছিগিয়ে পেলায়, বহুত কচুগুটি। তাৰ লগতে এইজোপা দেখিছেনে? এইজোপাৰ নামটো কোনোবাই জানে যদি মোক কমেণ্ট বক্সত জনাবচোন, মই কিন্তু নাজানো। ইয়াৰ মানে কি, ইয়াৰ পুলি কেইবাটাও উলিয়াব পৰা যাব, কিন্তু মই নাই ওলোৱা। জোপোহা দেখি পেলাই বহুত ভাল লাগিছে। ইয়াক খালি ডাঙৰ টাব এটাৰ প্ৰয়োজন। বৰ্তমান মই এতিয়া এই টাবটোতে ৰাখিছোঁ। আজি চাফা কৰিলোঁ, এইজোপা ভালকৈ ধুলোঁ, টাবটো ব্ৰাছ কৰি ধুলোঁ। ইয়াক মই ভাল ডাঙৰ টাব এটা ৰাখিব লাগিব। ইয়াৰ নামটো খালি মই নাজানো। তাৰ লগতে এইজোপা মই আগৰটো ভিডিঅ'ত আপোনালোকক দেখাইছিলোঁ। এইজোপা মই ডাল কাটি পেলাই পচাইছিলোঁ, ধুনীয়াকৈ ওলালে। এইজোপা মই নাৰ্চাৰীৰ পৰা বেলেগ এজোপা ফুল অনা টাব এটাতে এনেকৈ ৰাখি থৈছোঁ, পলিথিনৰ নিচিনা টাবটো। ইয়াৰ মই আৰু অকণমান ডাঙৰ হ'লে ইয়াৰ আকৌ এইজোপাৰ ডাল কাটি পেলাই আকৌ বেলেগ এজোপা কৰিম, মানে দুজোপা কৰিম।
তাৰ লগতে মই এটা চাকলেণ্টৰ পাত পেলাই থৈছোঁ, পচাইছোঁ মানে তাতে ওলাব। এইটো বহুত ভাল লাগে। আমাৰ অকণমানিটোৱে খালি পাতবিলাক টানি টানি ফালি পেলালে, ছিগি পেলালে এনেকুৱা কৰি থাকে। এতিয়া ডালটো তাতে কাটি মই যিটুকুৰা জেগাত দেখাইছোঁ তাতে কাটি মই হেৰি কৰিম। ইয়াৰ ছাইডেদি সেয়া শিপা নে কি হেৰি ওলাইছে নাজানো, কিন্তু সেই ছাইডৰ পাতখিলাই কাটি দিলেও সেইফালেদিও ওলাব। এগনলিমাৰ এনেকুৱা কিছুমান হেৰিবিলাক বহুত ভাল লাগে ভিতৰত ৰাখিলে। এইটো হৈছে বথলিলি। বথলিলি এইটো ডাঙৰ প্ৰজাতিটোৰ হয়। মই এটা মোৰ খুৰীৰ পৰা আনি এইটো ৰুইছোঁ। এইটো মানে যেনে তেনেহে মই জীয়াইছোঁ। আগত এটা আনি পেলাই ৰুইছিলোঁ, সেইটো মৰি গ'লগৈ। এইটো মানে কি ছাইডেদি এপাহ নাওখনৰ নিচিনাকৈ, মানে বথলিলি কিয় কয়, এটা চেপেটাকৈ ফুল এপাহ ওলায়, সেইবাবেই বথলিলি কয় নেকি, মই জনামতে চাৰ্চ কৰি চোৱা, ইউটিউবত চাৰ্চ কৰি চাইছিলোঁ, তেতিয়া মানে কোৱা শুনিছোঁ এইটো এনেকৈ ফুল ওলায় কাৰণেই বথলিলি বুলি কয়। ইয়াৰ মোৰ 3টা প্ৰজাতি আছে। ছেম এনেকুৱা সৰু পাতৰ এটা আছে, সেইটো মোৰ হেং কৰি ৰাখিছোঁ, সেইবাবে পাছত দেখাম। তাৰ পাছত এইটো এটা বথলিলি, এটা য়েল্ল' কালাৰ, এইটো তলৰ ছাইডটো হৈছে পিংকৰ নিচিনা, মানে পূৰা পিংকো নহয়, অলপ মানে ডাৰ্ক টাইপৰ, ভাইলেট কালাৰ নিচিনা। আৰু ওপৰটো এতিয়া মানে মই অলপ ছাঁত থৈ দিছোঁ কাৰণে এনেকুৱা হৈ গৈছে, কিন্তু য়েল্ল' কালাৰ হয়, ইয়াত আঁচ থাকে। এইটো ৰ'দত ৰাখিলে বহুত ভাল হয়, দেখিবলৈ বহুত ভাল লাগে। এইটো এটা বথলিলি। তাৰপিছত এইটো বথলিলি বেলেগ এটা প্ৰজাতিৰ। এইটো গ্ৰীণ কালাৰ, পিংক কালাৰ আৰু ভাইলেট কালাৰ এনেকৈ আছে। ইয়াৰ 3টা কালাৰ আছে আৰু হোৱাইট কালাৰো আছে মাজে মাজে। ইমান ভাল লাগে এইটো বৰষুণত তিয়াই ৰাখিলে বহুত ধুনীয়া কালাৰ এটা হয়। তাৰপিছত ৰ'দত দি দিয়া মাত্ৰক মই কিন্তু আজি টাববিলাক চব ছাঁলৈ লৈ আহিলোঁ। মানে কিছুমান ৰ'দত মানে অলপ বেয়াও হৈ গৈছে, আৰু বিশেষকৈ মই যতন ল'বলৈ পৰা নাই, টাইম দিবলৈ পৰা নাই ইহঁতক, সেইবাবে মানে কি আজি ধুই মেলি ছাঁলৈ লৈ আহিলোঁ। আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ। বাই।